হেল্ল' এভৰিৱান, বহুত দিনৰ মূৰত ভিডিঅ' এটা লৈ আহিছোঁ। জানো আপোনালোকে মোক বহুত মিছ কৰিছে। মই ৰাতি ৰাতি আপোনালোকৰ সপোনতো দেখিছোঁ। ভাবিছোঁ মোক ইমান মিছ কৰি আছে, মই ভিডিঅ' এটা নিদিলে বহুত ভুল হ'ব, সেইবাবে ভিডিঅ'টো লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে সকলোৱে চাব দেই। ৰাইজ, এইবিলাক মই ধেমালি কৰিছোঁ। জানো আপোনালোকে মোৰ ভিডিঅ' ভাল নাপায়, ইমান কষ্ট কৰি ভিডিঅ'খিনি দিওঁ, আপোনালোকে একদম নাচাই, মনটো একদম বেয়া লাগি যায় দেই। বাৰু সেইবিলাক বাদ দিয়ক, এতিয়া মেইন কথালৈ আহোঁ। আমি ক'ত গৈছোঁ, কিয় গৈছোঁ, কি কাৰণে গৈছোঁ আপোনালোকক কোৱাই নাই নহয়। আমি খুৰী আৰু মই বেংকলৈ আহিছিলোঁ, আৰু এইখিনি ক্লিপ কিন্তু এমাহমান আগৰে দেই। আপোনালোকক মানে আজিহে দিছোঁ, আৰু মানে মোৰ মাজতে বেমাৰ হ'ল, তো তেনেকৈ ৰৈ যোৱাই আৰু থাকিয়ে গ'ল আৰু দিবৰ কাৰণে। এয়া আমি গৈছিলোঁ জাষ্ট সৰু এটা কাম লৈ, মাত্ৰ এপ্লিকেশ্যন এখন দিব লাগে। তো যাই দেখিছেনে, গোটেই দিনটো বেংকতে থাকিব লগা হ'ল। মানে এজন আহিছে, দুজন আহিছে, এনেকৈ প্ৰায় 6-7জনমান মানুহ আহিলে। ক'লে মাইনা মোৰ ফৰ্মখন ফিল আপ কৰি দিয়াচোন, মই নাজানো। তো এতিয়া মই নোৱাৰোঁ বুলি তেনেকৈ ক'ব নোৱাৰোঁ। জনাখিনি আৰু কৰি দিলোঁ তেওঁলোককো, আৰু লাষ্টত আমাৰো কামটো কৰিলোঁ। কৰি আহি এয়া গাড়ী ৰখিছোঁ। এতিয়া আকৌ গাড়ী নাই, কেনেবাকৈ এখন পালোঁ বাৰু বেটাৰী গাড়ী। আচ্ছা, এতিয়া বাৰু এটা কথা সোধোঁ, আপোনালোকে সঁচাকৈ ক'ব দেই। আমি খুৰী আৰু মই ক'ৰবালৈ গ'লে আমাক বাইদেউ আৰু ভণ্টি বুলি কয়। এতিয়া আপোনালোকে ক'বচোন দেই, বা ভণ্টিৰ নিচিনা লাগে নে খুৰী ভতিজীৰ নিচিনা লাগে? কমেণ্ট কৰি জনাব দেই। আৰু এয়া তাতে একো খোৱা নাছিল কাৰণে হোটেলত চাহ তাহ খালোঁ, আৰু খুৰাই চকৰ পৰা নিব আহিলে। তো বাই বাই আজিলৈ।